অসমৰ উজনিৰ পৰা নামনিলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে দৰঙত ৩টা পথৰ আধাৰশিলা স্থাপন কৰিলে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই। প্ৰায় ৬ কোটি টকা ব্যয় সাপেক্ষ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা 2018-2019 বৰ্ষৰ অধীনত মঙলদৈ সমষ্টিত নিৰ্মাণ হ'ব এই পথকেইটা। চলিত বৰ্ষৰ মাৰ্চ মাহত সম্পূৰ্ণ হ'বলগীয়া পথকেইটাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি সাংসদ দিলীপ শইকীয়াই কা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। যিহেতু প্ৰগতি আৰু উন্নয়ন বিজেপি চৰকাৰৰ মূল মন্ত্ৰ, সেয়ে কা বিৰোধী প্ৰতিবাদ আৰু চৰকাৰৰ উন্নয়ন সমানে চলি থাকক। নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে অসমক বিপৰ্যয় আৰু বিপথে পৰিচালিত কৰিছে। এই প্ৰতিবাদে পৰ্যটন ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে। প্ৰতিবাদৰ বাবে দেশী বিদেশী পৰ্যটকে বুকিং টিকটো বাতিল কৰিবলৈ বাধ্য হৈছে, যাৰ বাবে পৰ্যটন বিভাগত ৪-৫ কোটি টকাৰ লোকচান হৈছে চৰকাৰৰ। একাংশ লোকে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত বিভ্ৰান্তিকৰ মন্তব্য কৰি ৰাজ্যক বিপথে পৰিচালিত কৰাৰ কথা উল্লেখ কৰি সাংসদ দিলীপ শইকীয়াই স্পষ্টভাৱে কয় যে 2014 চনৰ 31 ডিচেম্বৰৰ আগত অহা বিদেশীয়েহে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। বিজেপি চৰকাৰ সদায় ৰাইজৰ পথত আছে বুলি কয় সাংসদ দিলীপ শইকীয়াই। প্ৰতিবাদ চলি থাকক, উন্নয়নো সমানে চলি থাকক। আমাৰ লক্ষ্যটো হৈছে প্ৰগতি আৰু উন্নয়ন। আজি দৰং জিলাৰ মঙলদৈ আমাৰ বিধানসভা সমষ্টিত কেইবাটাও পথ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ ফেজ 2ৰ কেইবাটাও পথৰ আজি আমি আনুষ্ঠানিকভাৱে আধাৰশিলা আমি স্থাপন কৰিছোঁ। প্ৰায় 8 কোটিমান টকাৰ এই 3টা ৰাস্তাত আমি ব্যয় কৰিম। আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাটো হয়তো কাৰো হয়তো অপৰাধী কাম নহয়, কিন্তু গণতান্ত্ৰিক আন্দোলনৰ নামত হয়তো কিছুমানে ৰাইজক বিভ্ৰান্ত কৰিছে বা বিপথেও পৰিচালিত কৰা দেখা গৈছে। গতিকে আমি অসমৰ ক্ষতি হোৱা কাম আগতেও কৰা নাই, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও অসমৰ ক্ষতি হোৱা, অসমৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাম কৰা নাই। আৰু এটা কথা স্পষ্ট, অসমত 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে যিসকল আহিছে তেওঁলোকৰ ক্ষেত্ৰত নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব, কিন্তু তাৰ পিছত এজনো কোনো বিদেশীক আমি ভাৰতবৰ্ষত আমি আশ্ৰয় ল'বলৈ নিদিওঁ, ভাৰতীয় জনতা পাৰ্টীয়ে নিদিয়ে। এই কথাটো স্পষ্ট। আপোনালোকে কাজিৰঙাৰ পৰা মানসৰ পৰা আৰম্ভ কৰি এই সময়ত হাজাৰ হাজাৰ বিদেশী পৰ্যটক বা দেশী পৰ্যটকে আহি ভিৰ কৰে। আজি কাজিৰঙাৰ অৱস্থা কি, মানসৰ অৱস্থা কি? আজি এই সময়ত আজি হাজাৰ হাজাৰ লাখ মানুহে তেওঁলোকৰ বুকিং কেঞ্চেল কৰিছে। অৰ্থনৈতিকভাৱে আমি 400, 500, 600 কোটি কেৱল টুৰিজিম ক্ষেত্ৰত আমি ক্ষতিগ্ৰস্ত হৈছোঁ। গতিকে এইবিলাক কথা আজি কাইলৈ এটা হঠাৎ কোনোবাই বন্ধ দি দিলে, গাড়ী বন্ধ হৈ গ'ল, ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ গ'ল। এদিন ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হ'লে কিমান ক্ষতি হয়। আজি যদি ডিগবৈ ৰিফাইনাৰী বন্ধ হয়, দুলীয়াজান ৰিফাইনাৰী বন্ধ হয়, চাওক আমাৰ কথাটো হ'ল কি, ৰাইজে কি বিচাৰে? ৰাইজে উন্নয়ন বিচাৰে আৰু আমি উন্নয়নৰ গতি ত্বৰান্বিত কৰি আছোঁ। গতিকে ৰাইজে বিচৰাখিনিৰ লগত